বৰ্তমান হেৰাই যাব ধৰা এটা পৰম্পৰা আগতে ককা আইতাহঁতৰ মুখত শুনিবলৈ পাইছিলোঁ কিদৰে বহাগী বিদায় দি কৃষি আদৰণি বা হালজোৰা উৎসৱ পালন কৰা হয়। এইবাৰ দেখিবলৈ পালোঁ চৰাইদেউ মাহমৰা সমষ্টিৰ চেলেং গাঁৱত কেইবাখনো গাঁও লগ লাগি কেন্দ্ৰীয় মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াৰ উপস্থিতিত এই উৎসৱ আনন্দ উল্লাহেৰে উদযাপন কৰা হয়। ৰাতিপুৱা প্ৰায় 6 মান বজাৰ পৰা এই উৎসৱ আৰম্ভ হৈছিল। কেইবাখনো গৰু হাল আৰু ট্ৰেক্টৰে মাটি চহোৱা হৈছিল। গৰুৱে হাল বোৱা হয়তো বহুত সৰুতে দেখিছিলোঁ, এইবাৰ আকৌ দেখিবলৈ পালোঁ চৰাইদেউত। যোগেন মোহন ডাঙৰীয়াই নিজে ট্ৰেক্টৰে হাল বায় গাঁৱৰ বুঢ়া মেথাৰ লগত। জীয়ৰী বোৱাৰী ডেকা বুঢ়া সকলোৱে উল্লাহেৰে ঢোল পেঁপা বজাই বিহু নাম গায়, কৃষি আদৰণি জনায়। যিহেতু কেন্দ্ৰীয় বহাগী বিদায় উৎসৱ উদযাপন কৰা হয়, গতিকে কণ কণ ল'ৰা ছোৱালীহঁতৰ কাৰণে কুই চিত্ৰাংকন বিহু নৃত্য প্ৰতিযোগিতা পতা হয়। দুপৰীয়া সকলো গঞাৰ লগতে যোগেন মোহন ডাঙৰীয়াই একেলগে বহি ভোজ ভাত খায়। ৰাতিলৈ মহিলাসকলে হুঁচৰি নিজে ঢোল পেঁপা বজাই বিহু নাচে আৰু বহুকেইজন শিল্পীয়ে গীত পৰিৱেশন কৰে। ইমান এটা সুন্দৰ উৎসৱ মই আপোনালোকৰ লগত শ্বেয়াৰ নকৰাকৈ থাকিব নোৱাৰিলোঁ, গতিকে শ্বেয়াৰ কৰিলোঁ। আহকচোন চাওঁ আপোনালোকে কেনেকুৱা পায়। আপোনালোকৰ বাৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদিহে ভাল লাগিলে শ্বেয়াৰ কৰিব। আজিলৈ আহিলোঁ, বাই।